Hello everyone, welcome to my channel. Namaskar. মই জয়ানিকা হেন্দি আজি আপোনালোক সকলোকৈ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি মই আপোনালোকৰ লগত এটা মোৰ নিজৰ ৰেচিপি শ্বেয়াৰ কৰিম যোনটো এটা কমন ডিশ হয় সবে ঘৰত বনায় ৰ jackfruit curry কঁঠালৰ মুচি এখন সবজি কিন্তু মই অলপমান নিজৰ টাচ দিব ট্ৰাই কৰিছো আৰু যদি ভাল লাগে আপোনালোকে সবে ট্ৰাই কৰি চাব। আহকচোন তাৰ কাৰণে কি কি ইনগ্ৰেডিয়েন্টস লাগে আমি চাই লওঁ। এটা গোটা পিয়াজ লৈছো এনেকৈ কাটি, এটা সৰু বিলাহী লৈছো, দুটা জলকীয়া লৈছো কেঁচা, হাফ টিস্পুন ক'লা সৰিয়হ লৈছো, হাফ টিস্পুনতছে অলপমান বেছি ৰেড চিলি পাউডাৰ লৈছো মই, 1 টিস্পুন চিকেন মছলা লৈছো, 1 টিস্পুন আকৌ জিৰা ধনিয়া পাউডাৰ লৈছো আৰু কেফুলামান নহৰু লৈ লৈছো আৰু 3 টিস্পুন মই দৈ লৈছো আৰু এটা এক্সট্ৰাকে পিয়াজ এনেকৈ সৰুকৈ কাটি লৈছো আৰু ইয়াত দেখিছে মোষ্ট ইম্পৰ্টেন্ট সৰু মিডিয়াম সাইজৰ এটা কঁঠাল আৰু দুটা আলু এনেকৈ বইল কৰি লৈছো। এখন পেনত মই 2 টিস্পুন মান মাষ্টাৰ্ড অইল দিছো। তেলখিনি এনেকৈ গৰম হ'ব দিব। গৰম হোৱাত মই পিয়াজখিনি দি দিম যোনখিনি মই ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ। পিয়াজখিনি দি দিয়াৰ পিছত অলপ সময় এনেকৈ আপোনালোকে ভাজিব। বহুত টাইম নহয়, অলপমান যেতিয়া কালাৰটো চেঞ্জ হ'ব দেখিছে, কালাৰটো চেঞ্জ হোৱাত মই এতিয়া নহৰু আৰু বিলাহীখিনি দি দিম। বিলাহীখিনিও দি দিলোঁ, দি পেলাই আকৌ এনেকৈ ভাজিব। দেখিছে অলপ টাইম এনেকৈ ভাজিব। ভাজি মই হালধি 1 টিস্পুন দি দিছোঁ। হালধিখিনি দেখাব পাহৰি গৈছিলোঁ আৰু যোনখিনি মই মছলা আপোনালোকক দেখাইছিলোঁ তাৰ হাফ এমাউণ্ট ইয়াত আপোনালোকে এড কৰি দিব সবজিটোত, মানে যোনটো আমি মছলাটো বনাই আছোঁ। দেন দেখিছে এইখিনি ধুনীয়াকৈ এনেকৈ অলপমান টাইম ভাজিব। জলকীয়াকেইটাও এড কৰি দিব। বহুত টাইম ভাজিব নালাগে, অলপমান কেঁচা ভাৱটো গ'লে এইখিনি মই এখন প্লেটত উলিয়াই দিম। এতিয়া হৈ গৈছে, প্লেটত মই এতিয়া উলিয়াই দিম। দেখিছে এইখিনি মই এখন প্লেটত উলিয়াই ল'লোঁ। মই এখন প্লেটেই ইউজ কৰিছোঁ আৰু বেলেগ লেতেৰা কৰা নাই। আৰু তেনে এটা গ্ৰাইণ্ডাৰ ল'ব। গ্ৰাইণ্ডাৰত দৈ আৰু সেই যোনখিনি মই প্লেটত উলিয়াই ৰাখিছিলোঁ সেইখিনি ঠাণ্ডা হোৱাৰ পিছত মই ইয়াত দি দিছোঁ। দি পেলাই এনেকৈ পেষ্ট বনাই লৈছোঁ আৰু সেইটো ৰিজনতে মই সেইখিনি পিঁয়াজ বিলাহী ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ চব গোটা গোটাকৈ নহৰু চহৰু। দেন আকৌ একেখন চেম পেনত আপোনালোকে 3 টিস্পুন মান মাষ্টাৰ্ড অইল দিছোঁ মই। দেন তাত গোটা সৰিয়হকেইটাও দি দিলোঁ, দি পেলাই ঢাকনখন মাৰি দিব যিহেতু ফুটে। তাৰপিছত এইখিনি পেষ্টখিনি তাত দি দিব, দি পেলাই এনেকৈ অলপ সময় ভাজিব আৰু মই গ্ৰাইণ্ডাৰটো এনেকৈ ৰাখি দিছোঁ। ইয়াত পানী মিক্স কৰি দি দিম অলপ পিছত। দেখিছে ধুনীয়াকৈ মিক্স হৈ গৈছে, ইমান ধুনীয়া কালাৰ আহিছে। দেন ইয়াত নিজৰ সোৱাদৰ মতে আপোনালোকে নিমখ দি দিব আৰু লগতে যোনখিনি ৰৈ গৈছিলে মছলা, অথনিটো হাফ দিছিলোঁ, গোটেইখিনি মছলা দি দিব আৰু সৰু যোনটো পিঁয়াজ আমি এক্সট্ৰাকৈ সৰু সৰুকৈ পিচ কৰি ৰাখিছিলোঁ সেইটো দি দিব। দি পেলাই এনেকৈ ধুনীয়াকৈ অলপ টাইম ভাজিব। 5 মিনিটছমান ভাজিলেই হৈ যাব। 5 মিনিটছ নালাগে, 3 মিনিটছমান ভাজিলেই হৈ যাব, কাৰণ অলৰেডি এইখিনি মানে ভাজ খোৱাই হয়। অলপমান জাষ্ট অইলখিনি ছেপাৰেট হ'লেই ইয়াত পানীখিনি দি দিব। মানে পানীখিনি মানে গ্ৰাইণ্ডাৰটোত গৰম পানী অলপ দি পেলাই তেনেকৈ আওখালি দি দিব। দেখিছে ধুনীয়াকৈ আৰু অলপমান চেনি দিব, তেনে অকণমান দেখিছে বহুত অকণমান দিছোঁ মই, তেতিয়া টেষ্টটো এনহেঞ্চ কৰিব। যিকোনো এটা নিমখীয়া ডিছত অকণমান চেনি দিলে টেষ্টটো অলপ ডিফাৰেণ্ট কৰি দিয়ে, ভাল লাগে খাই পেলাই। দেখিছে কালাৰটো চেঞ্জ হৈছে আৰু এইটো এটা বকবকনি আহিলে এতিয়া আমাৰ ৰেডি হৈ গৈছে। ইয়াত আমি আলু আৰু জেকফ্ৰুটখিনি দিবৰ কাৰণে দেখিছে এইখিনি। এতিয়া ফাৰ্ষ্ট আলুখিনি দি দিব, দি পেলাই অলপ এনেকৈ ষ্টাৰ কৰিব। তাৰপিছত জেকফ্ৰুটখিনিও দি দিব, কঁঠালখিনি বইল্ড
গোটেইখিনি মই বইল কৰোঁতে অলপমান নিমখ দিছিলোঁ দেই, ক'ব পাহৰিছিলোঁ। তো সেইকাৰণে নিমখটো নিজৰ নিজৰ অনুমানৰ মতে দি দিব আৰু নিজে যেনেকৈ ভাল পায় দি পেলাই অলপ 5 মিনিটছমান ঢাকন লগাই পেলাই সিজাব। মিডিয়াম ফ্লেমতে থ'ব দেই, যিহেতু অলৰেডি কুকডে হয়, বহুত টাইম ভাজ খাব নালাগে। জাষ্ট ভিতৰলৈকে মছলা এণ্ড ফ্লেভাৰ্ছখিনি সোমাই গ'লে আমি অলপ পিছতে পানী দি দিব পাৰিম। ইয়াত বহুত পানীও নিদিওঁ, বাট অলপমান পানী ইউজ কৰিম মই। দেন দেখিছে ধুনীয়াকৈ সিজিছে অলম'ষ্ট। এনেকৈ অলপ সময় খোলাকৈও ভাজিব। বাছ খাইছে। এতিয়া মই আকৌ অকণমান সময় ৰাখিম। দেখিছে সিজিছে অলম'ষ্ট, দেখিছেনে কিমান ভাল লাগিছে। এতিয়া মই ইয়াত পানী দি দিম। পানী আপোনালোকে সদায় গৰম পানী ইউজ কৰিব দেই। এনেকুৱা চব্জিবিলাক যিকোনো চব্জি বনাওঁতে যেতিয়া পিছত পানী এড কৰে গৰম পানী ইউজ কৰিব, তেতিয়া ভাল হয়। দেখিছে এইখিনি পানী মই জাষ্ট শুকোৱালৈকেহে এইখিনি ভাজিম। তাৰপিছত অলম'ষ্ট হৈয়ে গৈছে, মোৰ পানী শুকাইছে, খাব পৰা হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম। এটা বাউল লৈছোঁ, দেখিছে। অ'কে ডান, এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া মই বাউলটোত ছাৰ্ভ কৰিবৰ কাৰণে উলিয়াই দিম। দেখাত টেষ্টি লাগিছেনে? একদম মাংসৰ নিচিনা গোন্ধাইছে। এইটো মোৰ ৰেডি হৈ গ'ল জেকফ্ৰুট কাৰী বা কঁঠালৰ মুচিৰ চব্জি, যোনটো খাবলৈ বহুত টেষ্টি। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। জাষ্ট কিছুমান কমন ঘৰত পোৱা ইনগ্ৰেডিয়েণ্টছ দিয়ে মই বনাইছোঁ। দৈটো সদায় নাথাকে বাৰু চবৰে ঘৰতে। দৈটো আপোনালোকে কেতিয়াবা স্কিপ কৰিলেও একো নাই, বহুত বেছি একো নহয়, কিন্তু দিলে অলপ টেষ্ট বেছি ভাল লাগে, টেষ্টি হয়। ক্ৰীম থাকিলে অলপমান ক্ৰীমো ইউজ কৰিব পাৰে, নাথাকিলেও আপত্তি নাই। এনেকৈ খায়ো বহুত টেষ্টি লাগিছে। মই খালোঁ অলৰেডি, বহুত ভাল লাগিলে। এখন ফটো এড কৰি দিছোঁ, যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।